অভিনয় হৈছে কলা আৰু এই কলা সকলোৰে নাথাকে গতিকে আপোনালোকক সকলোকে আদৰিছো অন্য এটি অনুষ্ঠানলৈকে আজি আসলতে মই পডকাষ্ট নকৰো এটা বিশেষ অনুষ্ঠান লৈ আহিছো আপোনালোকৰ মাজলৈ আহক আজি আমি কিছুমান কমেডি শ্ব' উপভোগ কৰো গতিকে আজি মোৰ লগত আছে তিনিজনী ছোৱালী গতিকে আহক গোটেই কেইজনীক মই আপোনালোকৰ মাজলৈ চিনাকি কৰাই দিও আপোনালোকক খুব ধুনীয়াকৈ তেওঁলোকে একোটা কমেডি সিন দিব বুলি আশা ৰাখিছো গতিকে আপোনালোকে সকলোৱে এই ভিডিঅটো সম্পূৰ্ণৰূপে চাব আৰু এই এপিসোডটো উপভোগ কৰক একচন তেতিয়াহ'লে আহো দিয়ক তে মই ন চাহটো নিদিলেই হ'ব আৰু দিয়ক খাই যাব দিয়ক বাকী নালাগে দিয়ক খাওক আৰু আপোনালোকে হ'ব দিয়ক কাট দৰাই কি জানে দৰাই সকলো কামেই জানে ঘৰত ৰন্ধা বঢ়া বাচন ধোৱা তাৰপিছত ঘৰ সাৰা মোচা সকলোখিনি জানে দৰাই বিশেষকে ৰিলছ বনাব জানে নে নাজানে জানে জানে মেখেলা চাখেলা ধুব জানে আপোনালোকে জানে অভিনয় মানে আসলতে কি এই অভিনয়ে আমাৰ সমাজখনক আসলতে কি দিব পাৰে এই সকলোবোৰ কথা আমি আমাৰ কিছুমান এনেকুৱা কিছুমান ব্যাখ্যা আছে যিবিলাক আমি আসলতে অভিনয়ৰ মাজেৰে বিভিন্নজনক দি আহিব পাৰো গতিকে এনেকুৱা ব্যাখ্যা যিবিলাক ব্যাখ্যা আমি হয়তো নিজৰ মনেৰে বা নিজৰ মনেদি আসলতে ভাবিব পাৰো কিন্তু মুখেৰে ক'ব নোৱাৰো যিবিলাক আমি অভিনয়ৰ যোগেদি আসলতে দিব পাৰো গতিকে ঠিক তেনেকৈ আমি আমাৰ এই সমাজখনক অভিনয়ৰ মাজেৰে আগবঢ়াই লৈ যাই আছো আমি প্ৰতিজন ব্যক্তিৰ লগত একোটা চৰিত্ৰত অভিনয় কৰি আছো হয়তো আমাৰ প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰতে হওক বা আমাৰ বাস্তৱিক জীৱনৰ ক্ষেত্ৰৰ প্ৰতিটো মুহূৰ্ততেই হওক আমি প্ৰতিজন মানুহে একোটা অভিনয়ৰ লগত জড়িত হৈ আছো গতিকে আমি এনেকুৱা কিছুমান কমেডি ভিডিঅ' চাই ভাল পাওঁ আৰু যিবিলাকে আমাৰ মনত হয়তো কিছুমান পৰিস্থিতিত হাত পৰে বুলি বিশ্বাস কৰোঁ মানে আজিকালি মানুহবিলাকৰ কি হৈছে কমেডি শ্ব' বেছিকে চোৱা হৈছে আৰু কমেডি বিলাক আসলতে বেছিকে মানুহবিলাকে ভাল পায় আৰু মানুহবিলাকে আসলতে আজিকালি সিৰিয়াছনেছ বিলাক বাদ দি যিহেতু এই পৃথিৱীখনৰ বা এই জগতখনৰ বেছিভাগ মানুহে বিভিন্ন পৰিস্থিতিত বা ঘৰ দুৱাৰ এই সকলোবোৰতে হাই কাজিয়া থাকে বা যিকোনো পৰিস্থিতি আহি পৰে মানুহৰ কিন্তু এই মানুহবিলাকে সেই বস্তুবিলাকৰ পৰা দূৰত ৰাখিবৰ বাবে আসলতে কমেডিটো মই ভাবো এটা খুব ধুনীয়া বস্তু যিটোৱে আমাক সংসাৰৰ দুখৰ পৰাই হয়তো মানুহ এজনক পৰিত্ৰাণ দিব পাৰে গতিকে আমি আজিৰ এই কমেডি শ্ব'টো কৰিব ওলাইছো আসলতে পডকাষ্ট নহয় কমেডি শ্ব' এটা জাষ্ট আপোনালোকৰ মাজলৈ লৈ আহিছো আপোনালোকে উপভোগ কৰক আৰু ভাল লাগিলে ক'ব গতিকে মই এতিয়া চিনাকি কৰাই দিবলৈ আহিছো গীতাঞ্জলি ডেকা তাৰপিছত আজি আমাৰ মাজত আছে প্ৰীতিস্মিতা তাৰপিছত আছে আমাৰ মাজত ভাস্বতী গতিকে এই তিনিওৰে অলপ আমি কমেডি তাৰমানে কেইটামান সিহঁতে কমেডি সিন কৰিব আমি সেই গোটেইবিলাক আমি উপভোগ কৰিম আৰু আশা কৰো আপোনালোকে সকলোৱে আদৰি ল'ব ৰমা ঘৰত আছানে বোলো ৰমা ৰমা আছো আহক এই আহিলো বহুত দিন খবৰ লোৱা নাই আহক মাইনা আছানে তোমালোকৰ মাইনা টিউচনলৈ গৈছে ৰব আহি পোৱা নাই পাব অলপ পিছতে আমাৰ জনী একো সোনকালে আহে নহয় হয় নি আমাৰ এতিয়া টিউচনে শেষ নহয় এই কিয় থিয় হৈ আছিলো বহক আকৌ সেই মাইনাক মাতি দিয়ক তে এবাৰ তাকে তো ৰব মই চাই আহো আছো খুৰীয়ে মাতিছে আছা ভালে আছো তুমি ইমান ক্ষীণালা যে একো খাবলৈ চাবলৈ নিদিয়া নেকি খোৱাত একদম বেয়াহে কি কৈছে ইমান ক্ষীণাইছে নহলে ইমান ক্ষীণ হলে দৰাই কেনেকে পচন্দ কৰিব তাকেতো মই কৈয়ে থাকো ইটো নাখায় সিটো নাখায় মই কি কওঁ বাৰু কওকচোন আপুনি মইনা তুমি কিবা কিবি অলপ খোৱা কৰিবা নহলে দৰাই তোমাক পচন্দই নকৰিব মই মানে ঘৰত একো খাবলৈ নাপাওঁ আপুনি অকমান পইচা দি যাবচোন পইচা
নহয় নহয় তুমি ঠিকে আছা নৰ্মেল আছা এনেকেহে দৰাই পচন্দ কৰিব হ'ব দিয়া মই আহো দিয়ক তেতিয়াহ'লে নাই নাই নাখাওঁ দিয়ক হ'ব নাই ঠিকে আছা তুমি হ'ব সেইখিনি হ'লে হ'ব কাট নমস্কাৰ এইজনে আমাৰ দৰা দৰাই কি কি জানে দৰাই সকলো কামেই জানে ঘৰত ৰন্ধা বঢ়া বাচন ধোৱা তাৰপিছত ঘৰ সাৰা মোচা সকলোখিনি জানে দৰাই বিশেষকে ৰিলচ বনাব জানে নে নাজানে জানে জানে দৰাই মেখেলা চেখেলা ধুব জানে নে নাজানে জানে 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 মানে আমাৰ কইনাই কাম বন কৰিব নাইতো আমাৰ ঘৰত মানুহ থাকে সেইকাৰণে সুধিছো দৰাই বা জানে নে নাজানে জানে জানে সকলো কামেই জানে পাৰিবা ন পাৰিম পাৰিম দৰাৰ এক্স কেইটামান আছে 4-5টা 4-5জন মানে এজনৰ লগত এতিয়াও আছে নেকি মানে বিয়া হ'লে 6জন হৈ যাব দৰাৰ এনে ফলোৱাৰ কিমান আছে 350 350 মা ভাল লগা নাই মোৰ তাকেতো এটলিষ্ট 10,000 মানটো থাকিব থাকিব লাগে আজিকালি চবৰ থাকে সৰু সৰু বাচ্ছাৰ থাকে মা মই কেনচেল কৰিলো দেই নহ'ব দেই নহ'ব বিয়া এনে বক্সৰ আপোনালোকে নাই নাই আমি মোৰ ভাল লগা নাই মানে ফলোৱাৰ্ছে নাই এনেকেতো নহ'ব ন ফলোৱাৰ্ছটো মেটাৰ কৰে ন ঠিক আছে আহিছে অ বৰুৱানী এমপি আহিছে ভালে আপোনালোকৰ একদম আছো আৰু আপোনালোকৰ ভাল ভালেই আৰু সেয়া মোবাইল ললো নহয় নতুন হয় নি কিমান মান ল'লে ন লৈছে আৰু 1 লাখ মান আমাৰ ইকো দিলো যোৱা মাহত এটা হয় নেকি কিমান মান ল'লে বাৰু ল'লে 1.5 লাখ মান ল'লেই চাগে আৰু মোৰ মানে 1 লাখ হ'লেও বেটাৰীটোৰ দাম বেছি বেটাৰীটো মানে ভাল মোৰ মানে কেমেৰা বহুত ভাল কেমেৰা কোৱালিটি মোৰ মানে কেমেৰা আগফালেও আছে পিছফালেও আছে এনে সাধাৰণতে চব মোবাইলতে দুটা কেমেৰা থাকে আৰু হয় ফ্ৰণ্ট কেমেৰা বেক কেমেৰা থাকেই আৰু গমে পোৱা নাছিলে না আচলতে সন্দেহতে জানেই চব মানুহে আপুনি বা কিয় গম পোৱা নাছিলে ফাৰ্ষ্ট চলাইছে চাগে মোবাইল নাই নাই ফাৰ্ষ্ট চলোৱা নাই মানে আমাৰ এখেতে অকণমান দামীয়ে দিব খুজিছিলে মই আৰু নললো আমি দুটাই ল'লো একেলগে ঠিকে আছে দিয়ক পাৰ্টিটো নিদিয়ে নেকি দিম আপুনি আহিছে আৰু পাৰ্টি দিম নে এইটো হ'ব পাৰে নোৱাৰে বাপৰে তাকে বাকী ঘৰত দি ভাল আছে ভালে আছে ন আপোনাৰ আছো বাকী আমি নতুন চফা ল'লো পৰহি দিনা ল'লো মোৰ ঘৰত আছে দুজনমান আৰু এয়া নতুন কাপোৰ এযোৰ ললো নহয় কোনদিনা ল'লে ন পৰহিয়ে ললো আৰু আজি আপোনালোকৰ তাত ফাৰ্ষ্ট পিন্ধি আহিছো মই পুৰণা বুলিয়ে ভাবিছিলো দেখাত নতুন হান নাপাই যে কিন্তু কাপোৰযোৰৰ দাম বহুত যে হয় নি হয় কেনে দামী কাপোৰ হান নাপাই নহয় না নাই মানে দামী কাপোৰবোৰ এনেও দামী নালাগে কাপোৰবোৰ আমাৰ মানে ঘৰতে পিন্ধে হয় নেকি মানে দামী কাপোৰবোৰ দামী নালাগে ব্ৰেণ্ডেড বস্তুবোৰ দামী সেনেকুৱাকে নালাগে খেলিবলৈ পিন্ধে হয় নেকি মই আৰু চুলিখিনি খেলিছিলো এইবোৰ কাপোৰ পিন্ধিব মই মানে চুলিখিনি ষ্ট্ৰেট কৰিলো নহয় হয় নেকি সেইকাৰণে বহুত মানে অলপ বেলেগ লাগিছে মানে বেয়া হৈছে তেতিয়াহ'লে আহো দিয়ক মই ন চাহ তাহটো নিদিলেই হ'ব আৰু খাই যাব দিয়ক দিয়ক খাওক আৰু আপোনালোকে হ'ব গতিকে আজি এই ভিডিঅ'টো আপোনালোকে কেনে পালে নিশ্চয় জনাব এটা খুব ধুনীয়া অনুষ্ঠান মানে এনেকুৱা ভিডিঅ' হয়তো ভিডিঅ'টোৰ মাজত এনেকুৱা কিছুমান চিন সোমাই দিয়া হৈছে যিবিলাকে হয়তো আপোনালোকক আমোদ দিব পাৰে আমাৰ প্ৰতিগৰাকী শিল্পীয়ে আচলতে শিল্পী বুলি ক'ব লাগিব যিহেতু এওঁলোকে খুব ধুনীয়াকৈ কিছুমান শৰ্টছ বনাইছে বা খুব ধুনীয়াকৈ কিছুমান অভিনয়ৰ জৰিয়তে খুব খন্তেকীয়া অভিনয়ৰ জৰিয়তে আপোনালোকক আমোদ দিবলৈ প্ৰয়াস কৰিছে গতিকে আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব বুলি আশা ৰাখিছো আমাক সকলোকে আশীৰ্বাদ দিব মৰম দিব আৰু আপোনালোকৰ মাজলৈ এনেকুৱা ভিডিঅ'বিলাক যাতে আমি আনি থাকিব পাৰো তাৰ কাৰণে আমাক প্ৰেৰণা দিব বুলি আশা ৰাখিছো গতিকে আমি সকলোৱে আজি আপোনালোকৰ পৰাই বিদায় ল'বলৈ ওলাইছো গতিকে আকৌ লগ পাম এটা নতুন ভিডিঅ'ত গতিকে আজিলৈকে সামৰিছো ধন্যবাদ জয়